কোনে আজি বেলি ঐ বৰ জংনীকেইটা কোনে মোৰ মেখেলাকেইখন নিলে হা গা ধুই আহিও মই নাই লোৱা চেনিয়া মই নাই লোৱা তেন্তে কোনে নিলে হা মোৰ মেখেলাখন কোনে নিলে ৰ মই বিচাৰিব লাগিব এইটো ক'ত বিচাৰিম আমিতো মেখেলা চাদৰ পিন্ধা মানুহ নহয় মইতো মেখেলা একেবাৰে নিপিন্ধো তই ভাল নাপালে নদী থৰি দিম গাঁৱৰ বদনাম কৰি দিম থানাতে গোচৰ ধৰি দিম itu mama মেখেলা দেখোন নাই তোৰ মেখেলা কোনোবাই পিন্ধি আছে हाँ पल के झुकी है सांसें रुकी है कोई हमें पुकारे अनजाने राह थामे है बाएं हमें সকলোৰে মানে আমাৰ গাঁৱৰে আৰু আপোনালোকৰ নহয় বাৰু তো আমাৰ গাঁৱৰ কেইটামান লগৰ এনেকুৱা খেচে ন তো তাহাঁতৰ ওপৰত কথা পাত প্ৰেংক তাৰপিছত আহে প্ৰেংক ষ্টাৰ তো মোৰ লগৰ দুটা মানে ইউটিউবত পইচা ঘটিম বুলি প্ৰেংক ষ্টাৰ হ'বলৈ গৈছে তো প্ৰেংক য'তে ত'তে যাহা তাহা কৰে এইবাৰ ভাবিলে অলপ বেলেগতকৈ বেলেগ তো তাহাঁতি প্ৰেংক কৰা ষ্টাৰ্ট কৰিলে কাজিৰঙা গ'ল তাতে প্ৰেংক কৰি আছে अरे कहना क्या चाहते हो তালৈকে ঠিকই আছিল কিন্তু ক'ত গৈছে কাজিৰঙা তো চাই লওঁ তো আসল প্ৰেংক এতিয়াহে ষ্টাৰ্ট হ'ব আৰে ভাই মানুহে মানুহক ঠগিব পাৰিবি মানুহে মানুহক মাৰিব পাৰিবি মানুহে মানুহক যিয়ে নহওক কৰিব পাৰে কিন্তু জন্তুৰ লগত না বাবা না কৈ দিছো প্ৰকৃতিৰ লগত না বাবা না এয়া ফল มีทั้งส่วนและกินทั้งแรงแล้วกูไม่แรงแต่กูทำมึงง่วงจีกูไม่ม่วงแต่กูยังมีแรงว่าหัวแดงแล้วก็ทำมือล่วงเอามึงไปขวดอยู่ไงพี่แกง তোৰ পুতেৰৰ গতি চা เอาไงจังวะไอ้เหี้ยมีนังยัง তো সিদিনা চেনিৰামক গৰু পিতন দিয়াৰ পিছত ল'ৰাটো অলপ ভাল পথলৈ আহিল যি নেকি এতিয়া কথা পতা একেবাৰেই বন্ধ কৰি দিছে তো সিদিনা ৰাতিপুৱা শুই উঠাৰ লগে লগে চেনিৰামে মোৰ ওচৰত আহিলে দাদা আজি মই অলপ ফুৰিবলৈ যাম ফোনততো কথা পতা এৰিলোঁ মই ক'লোঁ ঠিক আছে ব'ল তো তাৰপিছত ফুৰাব লৈ গ'লোঁ এজেগাত তো ফুৰিবলৈ ধুনীয়াকৈ গ'ল তাত আহি গ'ল জিপ লাইন এটা আছিল আৰু বোলে দাদা মই জিপ লাইনত উঠিম কিমাননো ফ্ৰী ফায়াৰত ফেকত আৰু এনেকৈ উৰি মেলি থাকিম আৰু বোলে এবাৰ সঁচিকৈ জিপ লাইনত উঠিম তো মই তাক টিকেট কাটি পইচা খৰচ কৰি উঠুৱাই দিলোঁ এয়া চাক গৈ আছে কথা হ'ল কি এই পাৰত আছিলে আমি প্ৰথম এই পাৰত আছিলোঁ তাৰ পৰা লগৰকেইটা ইয়াতে থাকি গুচি গ'ল মই টিকেট কাটিবৰ কাৰণে তাৰ লগত সিফালে গুচি গ'ল সিফালৰ পৰাহে আহে তো মই ধুনীয়াকৈ তাক উঠাই পঠিয়ালোঁ এই পাৰে যে মোৰ লগৰকেইটা আছিলে তই ৰকম চাওক না কি কেনেকুৱা কৰিছে মোক চেনিয়া মোক ল'ৰাটো নেমাৰিলে ভাল বাছিলে এই ল'ৰাটো চেনিয়া মৰিলে মই মৰি যাম আৰু মোক শেষ আৰু পাইছোঁ মোৰ লগৰকেইটা মই বহুত বেয়া পাইছোঁ কাৰণ চেনিয়া মোক এনেকুৱা কৰিব নালাগিছিলে আপুনি কওকচোন লাষ্টত ঘৰলৈ অহাৰ পিছত তাক কথাটো সুধিলতহে মই গম পালোঁ লগৰকেইটা গাৰ্লফ্ৰেণ্ড যিকেইজনী আছিলে এতিয়া এক্স হ'ল সেইকেইজনী গোটেই নাম্বাৰকেইটা চেনিৰামে পায় পতাই অৱস্থা বেয়া কৰি দিলে আজি লগৰকেইটা মদাই ইয়াকো চালা কোনোবা দিন মৰিয়াম বাৰু এতিয়া ভাল হৈছে মৰিব নোৱাৰি তো এটা ভাল খবৰ চেনিৰামৰ লগৰটো অৰ্থাৎ তেওঁ আতৈটোৰ বিয়া তো বিয়ালৈ গ'ল চেনিৰাম আতৈ হৈ গ'ল খুব ভাল পাইছোঁ সিও ভাল পাইছে ময়ো ভাল পাইছোঁ মোৰ লগৰ চবেই ভাল পাইছে তো বহুত ভাল কথা কিন্তু চেনিৰামৰ বহুত বেয়া কিছুমান নিয়ম আছে যি নেকি আজি এটা দেখুৱাই দিম আপোনালোকক নতুন দৰা তো তেওঁলোকক সেৱা সৎকাৰ কৰিবৰ কাৰণে এগছি চাকি আগবঢ়াই দিলে দৰাই সেৱা কৰিলে আমাৰ চেনিৰামে কি আকৌ ইটো অকল এইবোৰতো ধৰ্মৰ নামত একো নায়েই বাৰ্থডে কাটিবহে যায় ছোৱালীৰ লগত
বাৰ্থডে কেক কটা পাম বুলি ভাবি দিলে টকীয়া মই গিফ্ট লৈ গৈছিলোঁ সেই বিয়াখন খাবলৈ মোৰ চেনিৰামৰ আঁতৈ বিয়া বুলি কিন্তু সি সেই কাণ্ড কৰাৰ কাৰণে মই ভাত পানী একো নাখাই গুচি আহিলোঁ চালা 5,000 টকা ঘটি নিদিয়ালৈকে তোক মই নেৰো কৈ দিলোঁ ময়ো কিন্তু এই ৰিডিপ হয় ৰিডিপ পৃথিৱীত এনে এখন বিয়া খোৱা নাই যি নেকি মই যিটো দামত নিওঁ সেইটো দামলৈকে খাই অহা নাই ৰিডিপ হয় ৰিডিপ তো আমাৰ গাঁৱৰ বেজিয়া উৰফে ৰাৱণ তো তেওঁৰ ৰাস আহি আছে বৰ্তমান এই সময়ত ৰাস আহি আছে ৰাস চাবলৈ বুলি মাজুলীলৈ যাবলৈ ওলাইছে मन में था क्या मैं कहूँ क्या मेरे बागपन में था रंजिश का चला था गुब्बारा टूटा जो ख्वाब का गुब्बारा तो फिरता हूँ मैं लंदन पेरिस न्यूयॉर्क सैन फ्रांसिस्को दिल में मेरे धड़कते जिस ৰাসলৈ বুলি ওলাইছে সৰু পৰিয়ালটি লৈ ৰাৱণ আমাৰ গাঁৱৰ লীলাকান্ত যি নেকি এক পেক খোৱাৰ পিছত ফ্ৰিজটো খুলি বাথৰুম বুলি মুঠে আৰু কি নানা ধৰণৰ ৰকম কিবা কাণ্ড কৰি থাকে সি যোৱা নিশা এনেকুৱা কাণ্ড কৰিছে এক পেক খাই লৈ লীলা তোৰ গ'ল সকলো শেষ Oh, Phoebe, nice and calm today. Karen, I've got a cat with no pulse here. I need adrenaline and an IV line, quick as you can, please. লগৰবোৰে যেতিয়া ছোৱালী লগ কৰিব যায় মোক চালা সদায় বডিগাৰ্ড হিচাপে লৈ যায় তাহাঁতৰ ৰকম চাই মোৰ অৱস্থা বেয়া হৈ যায় এই জহনীয়া চিন্হিয়ামে কালি মোক ভিডিঅ' এটা বনাই আনি দেখুৱাইছে ই মোৰ লগৰ ল'ৰাই লগ কৰিব গৈছে মোৰ লগত ভিডিঅ' সি বনাই আনিছে চাওক দুখ It's my life, it's now or never, but I ain't gonna live forever. I just want to live, I live. मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ ইয়াৰ মাজতে এটি সুখবৰ দিব ওলাইছোঁ জহনীদায়ে মঙলগ্ৰহত নতুনকৈ চিনেমা বনাব কি ধুনীয়া নিউজ দিছে আমাৰ অসমৰ নিউজৰ কিবা এটা চেনেলটো ক'ব নোৱাৰি নহবা মোৰ চেনেল বন্ধ হৈ যাব তো চাই ল'ব চাৰ্চ কৰিলে ক'ৰবাত কেনেকৈ আহি যাব মহাকাশত যৌন সম্ভোগ কৰিব বিচাৰে পৰ্ণ ষ্টাৰ সনি সিনছে এইবাৰ মহাকাশত পৰ্ণ ছবিৰ শ্বুটিং কৰিব মন মেলিছে এলন মাস্কলৈ আগবঢ়ালে বিশেষ অনুৰোধ সনি সিনছক নতুনকৈ চিনাকি দিয়াৰ হয়তো প্ৰয়োজন নাই পৰ্ণ ছবিৰ যোগেৰে বিশ্বজুৰি দৰ্শকৰ নয়নৰ মণি হৈ পৰাত জহনীয়ে ইমান ওপৰত পাৰিব চেনিৰাম তই কি কৰি আছ তলত তইতো বহুত তলৰ মাল হ'লেও বিয়াখনটো পাতিব পাৰ এডালে গৰুডালে লোকে গৈ মঙল গ্ৰহত চিনেমা বনাবগৈ আৰু তই কি কৰিছ ইয়াত চেনি খাওঁতেই যাব তোৰ জীৱন মোৰ ভাওটো কি হৈ গৈছে আকৌ এইটো চব পাগল হৈছে আমাৰ লগত মই राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो ফুলত যিজন মালিনীয়ে পানী দিছিলে ন মা কসম মন ভৰাই পানী দিলে একেবাৰে ফুল চুচৰু অৱস্থা समझ रहे हो आप समझ रहे हो তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি দিব তো অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি লৈ আহিছোঁ